যিমানটো আপোনালোকে ইনভেষ্ট কৰিব হয় তাৰ ভিতৰতে হ'ব লাগিব এক্সপেঞ্চেছটো মানে খৰচটো। ধৰি লওক আপোনালোকে ইনভেষ্ট কৰিলে 40,000, আপোনালোকৰ কিন্তু হেৰি হ'ব লাগিব এক্সপেঞ্চেছ মানে খৰচটো 40,000 হ'ব। চ' তেনেকুৱা মোৰ ওচৰত হেৰি আছে, PDF আছে, যদি আপোনালোক লাগে তো মোক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছাম ষ্টেটিষ্টিক্স ইউটিউব চেনেললৈ। আগৰ ভিডিঅ'ত মোক সকলোৱে কমেণ্ট কৰিছিলে যে এগ্ৰিকালচাৰৰ যিটো বিজনেছ প্লেন আছে সেইখন ফিল আপ কৰি দিব লাগে। লগতে মুগা হেণ্ডলুম আৰু বিউটি পাৰ্লাৰ, লগতে টেইলৰিং আৰু যিকোনো শ্বপ, ধৰি লওক যিকোনো গ্ৰ'চাৰী শ্বপ, ধৰি লওক মোবাইল শ্বপ বা যিকোনো ৰিপেয়াৰিং দোকান হওক, তেনেকুৱা ধৰণৰ মানে বিজনেছ প্লেনৰ যিবোৰ ফৰ্ম, সেই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। চ' মই সেই নন ফাৰ্মৰ বিজনেছ প্লেনৰ ফৰ্মখন লৈ আহিছোঁ, য'ত মই সকলোখিনি আপোনালোকে বুজাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। চ' এইটো হৈছে এগ্ৰিকালচাৰৰ যিটো বিজনেছ প্লেন। চ' আপোনালোকে চাব পাৰে, ইয়াত যিটো আপোনালোকে দেখিছে গোল গোল হৈ আছে, এইবোৰ মই মানে ফিল আপ কৰি থৈ দিছিলোঁ। তো আমাৰ ঘৰৰ পোৱালিটোৱে মানে কি হ'ল, কলমটোলৈ মানে গোল গোল বনাই পেলালে। চ' এইটো বাদ দিয়ক বাৰু। চ' মই এইটো আপোনাক বুজাবৰ কাৰণে মই ফিল আপ কৰি আছিলোঁ। চ' চাব পাৰে ইয়াত। চ' প্ৰথমতে লিখিব লাগিব নেম অফ দ্য এণ্টাৰপ্ৰনিয়ৰ SHG মেম্বাৰ। ইয়াত আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাগৰাকীৰ নাম লাগিব। তাৰপিছত SHG MI স্ক'ড, ইয়াত MI স্ক'ডৰ নাম্বাৰটো লাগিব। তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি, মানে বৰ্তমান মহিলাগৰাকী কি ব্যৱসায়ৰ লগত জড়িত হৈ আছে। যদি ব্যৱসায় কৰা নাই তেনেহ'লে আপোনালোকে যিকোনো দিব পাৰে। চ' মই ইয়াত হাউচ ৱাইফ বুলি দিছোঁ। তাৰপিছত কাৰেণ্ট ইনকাম, মানে বৰ্তমান মহিলাগৰাকী ইনকাম কিমান, বছৰেকীয়া আয় কিমান মানে। চ' মহিলাগৰাকী যিহেতু হাউচ ৱাইফ হয়, সেইটো কাৰণে তেওঁৰ মানে ইনকাম নাই বুলি মই দিছোঁ, ন' বুলি দিছোঁ। যদি থাকে আপোনালোকে দিব পাৰে, যদি নাথাকে তেনেহ'লে ন' বুলি লিখি দিব। তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অব্লিক এক্সপাণ্ড, মানে মহিলাগৰাকী যিটো ব্যৱসায় কৰিব লৈছে, সেই ব্যৱসায়টো মানে আৰম্ভ কৰিব লৈছে নে ডাঙৰ কৰিব বিচাৰিছে, মানে বহলাব বিচাৰিছে। চ' মহিলাগৰাকী যিহেতু হাউচ ৱাইফ হয়, তো মহিলাগৰাকী হৈছে পেৰি যিটো কাল্টিভেশ্যন, ধান খেতি কৰিব বিচাৰিছে, নামটো লিখি দিব। আৰু সেই বিজনেছটো তেওঁ কি কৰিব বিচাৰিছে, আৰম্ভ কৰিব বিচাৰিছে। সেইকাৰণে মই ষ্টাৰ্টত টিক মাৰ্ক দিলোঁ। টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং, মানে যিটো ব্যৱসায় মানে মহিলাগৰাকী কৰিছে সেই ব্যৱসায়টো কোনটো কেটেগৰী হয়। যদি প্ৰডাকশ্যন হয় তেনেহ'লে প্ৰডাকশ্যনত টিক মাৰ্ক দিব। যদি ছাৰ্ভিচ হয় ছাৰ্ভিচত টিক মাৰ্ক দিব। যদি ট্ৰেডিং হয় ট্ৰেডিঙত টিক মাৰ্ক দিব। প্ৰডাকশ্যন মানে হৈছে মানে উৎপাদনমূলক যিবোৰ বিজনেছ, তেনেকুৱা বিজনেছসমূহ কি হয়, প্ৰডাকশ্যন হয়। গতিকে ধান যিটো বিজনেছ সেইটো মানে উৎপাদনৰ লগত জড়িত, সেইটো কাৰণে মই প্ৰডাকশ্যনত টিক মাৰি দিলোঁ। ছাৰ্ভিচটো হৈছে যিবোৰ ধৰি লওক মোবাইল বিজনেছ, যিবোৰ মোবাইল ৰিপেয়াৰিঙৰ দোকান বা বিউটি পাৰ্লাৰ, তাৰপিছত আৰু কি আছে, হোটেল, লগতে চেলুন, তাৰপিছত অটো ৰিক্সা, ইলেক্ট্ৰনিকৰ যিবোৰ ৰিপেয়াৰিং দোকান থাকে সেইবোৰ, তেনেকুৱা ধৰণৰ বিজনেছসমূহ কি হ'ব, ছাৰ্ভিচত পৰিব। তাৰপিছত আছে ইনভেষ্টমেণ্ট প্লেন, এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা, মানে আপোনালোকৰ কিমান মানে খেতি কিমান আছে। মই ধৰিছোঁ 3 বিঘা, আপোনালোকৰ যিমান থাকে সেইটো ইয়াত লিখি দিব। 3 বিঘা 4 বিঘা যিমান থাকক লিখি দিব। তাৰপিছত নেম অফ দ্য ৰ' মেটেৰিয়েল, ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড, টোটেল কষ্ট। তাৰপিছত আমাৰ চিড লাগিব, বীজ লাগিব। 100 টকাকৈ হ'লে 15 কেজি কিমান হ'ব, 1500 টকা হ'ব। ফাৰ্টিলাইজাৰ 60 টকাকৈ হ'লে 70 কেজি কিমান হ'ব, 4500 টকা। প্লাফিং 2 টাইম, মানে হাল বাব লাগিব 2 বাৰ, চ' 600 টকাকৈ হ'লে 3x2 মানে হৈছে 3 বিঘা 2 বাৰকৈ যদি আমি হাল বাওঁ সেইটো কৈছে। চ' 3x2 মানে কিমান হ'ব, 6 হ'ব। তো কিমান হ'ব, 6x600 কিমান হ'ব, 3600, 3600 টকা হ'ব। তাৰপিছত থ্ৰেচিং, মানে কি কয় মৰণা মাৰিব লাগিব। তো কি হ'ব, 750 টকাকৈ হ'লে 3 বিঘাত কিমান যাব, 2250 টকা। তাৰপিছত আদাৰ্ছ, আৰু ইয়াৰ বাহিৰৰ কিবা যদি খৰচ হয় তেনেহ'লে মই ধৰি লৈছোঁ 150 টকা, মানে 150 টকা। তাৰপিছত টোটেল যিটো ইনভেষ্টমেণ্ট সেইটো হ'ব কিমান হৈছে, 12,000 টকা। আপোনালোকে এইটো প্লাছ কৰি ল'ব যিমান হ'ব। তাৰপিছত আহিলে ফাণ্ড ডিটেইলটো গম পালি, ফাণ্ড ফ্ৰম MMUA, মানে 10,000 টকা চৰকাৰে দিলে। আকৌ টোটেল মানে চেল্ফ কণ্ট্ৰিবিউশ্যন কিমান হ'ব, 2,000 টকা হ'ল। টোটেল কষ্ট হ'ল 12,000 টকা, টোটেল যিটো কষ্ট। তাৰপিছত মাৰ্কেটিং এণ্ড চেল্ছ প্লেনটো হৈছে প্ৰডাক্ট কি হ'ব, মানে পেডি হ'ব, মানে ধান। এক্সপেক্টেড প্ৰডাকশ্যন, মানে এক্সপেক্টেড যিটো প্ৰডাকশ্যন সেইটো কিমান ধৰিলোঁ মই, 1800 কেজি।
আমি যদি কেজি 25 টকাকৈ ধৰোঁ, এভাৰেজ যদি চেল সেইটো ধৰোঁ, তেতিয়াহ'লে কিমান হ'ব? 1800 কেজিত কিমান হ'ব? 45,000 টকা। তাৰপিছত এক্সপেক্টেড এডিশ্যনেল পাৰ ইয়েৰ, মানে ইয়াত আপোনাৰ যদি ইয়াৰ উপৰি কিবা ইনকাম যদি হয়, তেনেহ'লে আপোনালোকে দিব পাৰে বা নিদিলে একো নহয়। ছাবমিটেড বাই চিগনেচাৰ অফ দ্য SHG মেম্বাৰ, ইয়াত মেম্বাৰগৰাকীৰ নাম মানে চিগনেচাৰটো ফুল চিগনেচাৰ লাগিব। তাৰপিছত ব্লক কৰ্ডিনেটৰ ইয়াত চিগনেচাৰ মাৰিব। তাৰপিছত এপ্ৰুভ ৰিজেক্টৰ ইয়াত মানে হেৰি দিব, কমেণ্ট দিব। তাৰপিছত আহিলে নন ফাৰ্ম বিজনেছ প্লেন। ইয়াত আপোনালোকে যিকোনো ধৰণৰ বিজনেছ কৰিব পাৰে। ধৰি লওক হেণ্ডলুমৰ বিজনেছ বা কাপোৰৰ বিজনেছ ইয়াতে কৰিব পাৰিব। তো মই বুজাই দিম কেনেকৈ কৰিব লাগে। তাৰপিছত ধৰি লওক ইলেক্ট্ৰিকেল শ্বপ বা মোবাইল ৰিপেয়াৰিং শ্বপ, মোবাইল শ্বপ বা যিকোনো ধৰণৰ গ্ৰ'চাৰী শ্বপ, তেনেকুৱা শ্বপ মানে তেনেকুৱা বিজনেছসমূহৰ আপোনালোকে মানে এই ফৰ্মতে ফিল আপ কৰিব লাগিব। তো কেনেকৈ কৰিব লাগে মই বুজাই দিছোঁ বাৰু। বিজনেছ টাইপ ট্ৰেডিং, মেনুফেকচাৰিং, ছাৰ্ভিচ, টেক দ্য বিজনেছ টাইপ। আপোনালোকে যিটো বিজনেছ ইয়াত নামটো দিব যে ইয়াত চাব কেটেগৰী লিখা আছে, তো ইয়াত আপোনালোকে যিটো বিজনেছৰ নাম দিব সেই বিজনেছটো মানে কোনটো মানে টাইপৰ মানে কোনটো টাইপত পৰে। আপোনালোকে ট্ৰেডিঙৰ বিজনেছ কৰে তেতিয়াহ'লে ট্ৰেডিঙৰ টিক মাৰ্ক দিব লাগিব। যদি মেনুফেকচাৰিঙৰ কৰে তেতিয়া মেনুফেকচাৰিঙৰ টিক মাৰ্ক দিব লাগিব। আৰু যদি ছাৰ্ভিচত পৰে তেনেহ'লে ছাৰ্ভিচত টিক মাৰ্ক দিব লাগিব। ট্ৰেডিংটো হৈছে যিকোনো কিনা বেচামূলক দোকানৰ ধৰি লওক কাপোৰৰ দোকান বা গ্ৰ'চাৰী দোকান বা গেলামাল দোকান। গেলামাল দোকানে মোক কমেণ্ট কৰি আছিলে যে গেলামাল দোকানৰ হেৰি কৰিব লাগে। তো আপোনালোকে যদি গেলামাল দোকানত নামটো দিব গ্ৰ'চাৰী শ্বপ বুলি, তাত আপোনালোকে ট্ৰেডিঙত আপোনালোকে কি দিব? টিক মাৰ্ক দিব। তাৰপিছত মেনুফেকচাৰিংটো হ'ব ধৰি লওক হেণ্ডলুমৰ বিজনেছ কৰিছে বা মাছৰুমৰ বিজনেছ কৰিছে, তো তেতিয়া আপোনালোকে কি হ'ব? মেনুফেকচাৰিং হ'ব, কাৰণ আপোনালোকে সেইটো কি কৰিছে? মেনুফেকচাৰ কৰিছে। তাৰ ছাৰ্ভিচটো কি হ'ব? ধৰি লওক চেলুনৰ দোকান, বিউটি পাৰ্লাৰ, মোবাইল ৰিপেয়াৰিং হ'ব ইয়াত। তাৰপিছত টেইলৰিং, তাৰপিছত টেণ্ট হাউচৰ বিজনেছ কৰিব, ফাষ্ট ফুডৰ বিজনেছ কৰিব, তেতিয়া তাত কি হ'ব? ছাৰ্ভিচত আপোনালোকে টিক মাৰ্ক দিব। তাৰপিছত চাওক আছে ইয়াত নেম অফ দ্য মেম্বাৰ, ইয়াত মেম্বাৰগৰাকীৰ নাম লাগিব। কণ্টেক্ট ডিটেইলছ, ফোন নম্বৰ লাগিব। SHG নেম এণ্ড কোড, আপোনালোকে আত্মসহায়ক গোটৰ নামটো লাগিব, তাৰপিছত কোড নম্বৰটো লাগিব। তাৰপিছত ভিঅ' নে CLF সেইটো নামটো দিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ নামটো দিব, তাৰপিছত ব্লকৰ নামটো দিব। কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট, বৰ্তমান সময়ত তেওঁৰ ইনকাম কিমান সেইটো ইয়াত দিব। এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং, এষ্টাব্লিছ বিফ'ৰ 12 মান্থ, 12 মাহতকৈ যদি পুৰণা হৈছে, 12 মাহতকৈ আগৰ পৰা আপোনালোকে বিজনেছ কৰি আছে, তেতিয়াহ'লে সেই বিজনেছটো আপোনালোকে এক্সিষ্টিং বুলি দিব। আৰু যদি আপোনালোকে নতুনকৈ বিজনেছটো আৰম্ভ কৰিছে, তেতিয়া আপোনালোকে ইয়াত কি দিব? নিউ বুলি লিখিব। তাৰপিছত ইয়াত কি দিব চাওক, প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি ইফ এক্সিষ্টিং। যদি আপোনালোকে এক্সিষ্টিং বুলি দিছে, তেতিয়া আপোনালোকে ইয়াত বিজনেছটোৰ নামটো দি দিব, কাৰণ বিজনেছটো আপোনালোকে আগৰ পৰা কৰি আছে, পুৰণা হৈছে, সেইটো কাৰণে আপোনালোকে বিজনেছটোৰ নাম ইয়াত লিখি দিব। আৰু যদি নতুনকৈ কৰিছে, যদি ইয়াত আপোনালোকে নিউ বুলি লিখে, তেতিয়া আপোনালোকে ইয়াত কি দিব? NA বুলি দিলে হ'ব। তাৰপিছত টাইপ অফ বিজনেছ এক্টিভিটি প্লেন ফৰ, আপোনালোকে কোনটো বিজনেছ কৰিছে সেই বিজনেছটো ইয়াত নামটো লিখি দিব। ধৰি লওক গ্ৰ'চাৰী শ্বপ খুলিছে, নে মোবাইল ৰিপেয়াৰিং শ্বপ খুলিছে, নে টেণ্ট হাউচৰ বিজনেছ কৰিব বিচাৰিছে, নে হেণ্ডলুমৰ বিজনেছ কৰিব বিচাৰিছে, নে মাছৰুমৰ বিজনেছ কৰিব বিচাৰিছে, নে ক্লথ ষ্ট'ৰ খুলিছে মানে কাপোৰৰ ব্যৱসায় কৰিব বিচাৰিছে, তো সেই ব্যৱসায়টোৰ নাম ইয়াত লিখি দিব। তাৰপিছত মাৰ্কেটিং এণ্ড চেলছ প্লেন, মানে মাৰ্কেটিং আৰু চেলছ প্লেনটো আপোনালোকে কেনেকৈ কৰিব। হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ, আপোনাৰ বিজনেছটোৰ বিষয়ে আপোনাৰ কাষ্টমাৰক মানে গ্ৰাহকক আপোনালোকে কেনেকৈ অৱগত কৰিব। তো আপোনালোকে ইয়াত লিখিব পাৰে এডভাৰটাইজমেণ্টৰ যোগেদি আপুনি জনাব পাৰে, বা বেনাৰৰ যোগেদি জনাব পাৰে, বা SHG মিটিঙৰ যোগেদি আপোনালোকে গ্ৰাহকক জনাব পাৰে। তো তেনেকুৱা আপোনালোকে লিখিব পাৰে, এডভাৰটাইজমেণ্ট, বেনাৰ থ্ৰুদি লিখিব পাৰে। তাৰপিছত SHG মিটিং। তাৰপিছত হুৱেৰ টু চেল দ্য প্ৰডাক্ট, আপোনালোকে প্ৰডাক্টসমূহ ক'ত চেল কৰিব, ক'ত বিক্ৰী কৰিব। মাৰ্কেট এৰিয়া লিখিব পাৰে, ড'ৰ টু ড'ৰ লিখিব পাৰে, হাউচ হোল্ড লিখিব পাৰে। তো আপোনালোকে নিজৰ মতে লিখি ল'ব। তাৰপিছত ফাইনেন্সিয়েল প্লেন, প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 years, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ। আপোনালোকে ফাৰ্ষ্ট ইয়েৰটো কৰিলে হ'ব। অ'ন ফাণ্ড, আপোনালোকে নিজৰ ফালৰ পৰা ফাণ্ডটো লিখিব, কিমান দিছে, 10,000 বা 20,000 দি দিব। MMUA মানে গ্ৰাণ্ট, যিটো MMUA ফালৰ পৰা আপোনালোকে কিমান দিব, আপোনালোকক 10,000 টকা দিব। বেংকৰ পৰা লোন ল'লে লিখি দিব। আদাৰ যদি আছে লিখি দিব পাৰে, নিলিখিলেও হ'ব। তাৰপিছত টোটেল যিমান হ'ব প্লাছ কৰি ইয়াত ভৰাই দিব। এক্সপেঞ্চেছ মানে খৰচ ক'ত ক'ত হ'ব। ফিক্সড কেপিটেল, ফাৰ্নিচাৰত যাব আপোনালোকৰ,
লেণ্ড মানে মাটি যিটো লৈছে তেতিয়া তাত যাব, মেচিনাৰী যিটো লৈছে তাত যাব। তো সেইটো আপোনালোকে ভৰাই দিব। ৱৰ্কিং কেপিটেল ৰ মেটেৰিয়েল লাগিব আপোনালোকক, ইনভেণ্টৰী লাগিব, যদি ৰেণ্ট মানে ৰেণ্টত যিটো লৈছে তাৰমানে ৰেণ্ট দিব লাগিব। আকৌ ইলেক্ট্ৰিচিটি আছেই, লেবাৰৰ খৰচটো যদি থাকে তাত দিব। চব মিলাই পিনে আপোনালোক কিমান খৰচ হ'ব সেইটো ইয়াত লিখি দিব। তাৰপিছত আদাৰ যদি আছে লিখি দিব। তাৰপিছত টোটেল যিটো হ'ব প্লাছ কৰি পেলাই ইয়াত দিব, সেইটো আপোনালোকে ইয়াত ভৰাই দিব এইটো ইয়াত। তাৰপিছত ইয়াত আছে গ্ৰ'থ প্ৰজেকশ্যন চি নম্বৰটো, ইনকামটো মানে ক'ত হ'ব। ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ, যদি আপোনালোকে ট্ৰেডিং বিজনেছ কৰিছে তেতিয়া আপোনালোকে সেইটো প্ৰথমতে ইয়াত মানে কিমান ৰেভিনিউ হ'ব, মানে ইনকামটো কিমান হ'ব ইয়াত দিব। আৰু যদি মেনুফেকচাৰিঙো কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াত দিব। আৰু যদি ছাৰ্ভিচ ইয়াত চাওক, ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অফাৰ, যদি ছাৰ্ভিচৰ যদি বিজনেছ কৰিছে তেতিয়া আপোনালোকে ইয়াত দিব ইয়াত। তাৰপিছত আদাৰ ইনকাম আছে যদি লিখি দিব, তাৰ টোটেল যিটো হ'ব সেইটো লিখি দিব। এটা কথা থাকি গ'ল আপোনালোকৰ, ইয়াত চাওক যিটো আপোনালোকে ইনভেষ্ট কৰিব সেই এক্সপেঞ্চেছ যিমান কৰিব সেইটো মানে কি হ'ল, যিমানটো আপোনালোকে ইনভেষ্ট কৰিব সেই তাৰ ভিতৰতে হ'ব লাগিব এক্সপেঞ্চেছটো মানে খৰচটো। ধৰি লওক আপোনালোকে ইনভেষ্ট কৰিলে 40,000, আপোনালোকৰ কিন্তু হেৰি হ'ব লাগিব এক্সপেঞ্চেছ মানে খৰচটো 40,000 হ'ব লাগিব। চ' সিমানেই, তো তাৰ ভিতৰতে আপোনাৰ খৰচটো কৰিব লাগিব। তাৰপিছত এইটো বুজি পালে। তাৰপিছত ডিটো চাওক নেট প্ৰফিট, আপোনালোকৰ ইনকাম আৰু এক্সপেঞ্চেছ, এইটো মানে ইনকামৰ লগত এক্সপেঞ্চেছ মাইনাছ কৰিব লাগিব। ইয়াত চাওক ডি কৈছে ডি ইজ ইকুৱেল টু চি মাইনাছ বি, মানে চিৰ লগত আপোনালোকে বি মাইনাছ কৰি যিমানটো হ'ব এইটো লিখি দিব। চিৰ লগত বি মাইনাছ কৰিব, মানে ইনকামৰ লগত এক্সপেঞ্চেছ, মানে যিমান ইনকাম হ'ব তাৰ লগত খৰচটো আপোনালোকে কি কৰিব বিয়োগ কৰি দিব। টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ, টোটেল এনুৱেল ইনকামটো কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট, মানে কি হ'ল কাৰেণ্ট যিমানটো ইনকাম আছিলে তাৰ লগত নেট প্ৰফিট আপোনালোকে প্লাছ কৰি দিব। নেট প্ৰফিটটো আপোনালোকে ইয়াত পাই যাব কিমান হৈছে, চি আৰু বি মাইনাছ কৰিলে পাই যাব নেট প্ৰফিটটো। আৰু সেইটোৰ লগত কাৰেণ্ট ইনকামটো প্লাছ কৰি দিব। কাৰেণ্ট ইনকাম আপোনালোকৰ কিমান আছিলে ইয়াত আপোনালোকে ভৰাইছিলে নহয়, সেইটো যদি ভৰাব তেতিয়াহ'লে কি দিব, কাৰেণ্ট ইনকামটো কিমান হ'ব সেইটোৰ লগত প্লাছ কৰিব নেট প্ৰফিট। চ' ইমানটোৱে আছিলে। ইয়াত ছাবমিটেড বাই, ইয়াত ছিগনেচাৰ লাগিব মহিলাগৰাকী, তাৰপিছত নামটো লাগিব, কণ্টেক্ট নাম্বাৰ লাগিব, ইমানটোৱেই। চ' বুজি পালে। আৰু এটা কথা মই জনাই দিওঁ, যদি আপোনালোকক মানে কোনটো বিজনেছ কোনটো কেটেগৰীত পৰে, ধৰি লওক চেলুনটো, তে চেলুনটো ছাৰ্ভিচ হ'ব নে মেনুফেকচাৰিং হ'ব নে ট্ৰেডিং হ'ব, তো কি হ'ব চেলুনটো ছাৰ্ভিচ হ'ব। চ' তেনেকুৱা মোৰ ওচৰত হেৰি আছে, PDF আছে, যদি আপোনালোক লাগে তো মোক কমেণ্ট কৰিব, মই নহ'লে ডিছক্ৰিপশ্যন বক্সত দি দিম, আৰু নহ'লে মই স্ক্ৰীনশ্বট শ্ব' কৰি দিম, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু যদি চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব নকৰে আকৌ আপোনালোকে কমেণ্ট কৰে যে এইটো বিজনেছৰ ফৰ্ম ফিল আপ কৰি দিব লাগে, সেইটো বিজনেছৰ ফৰ্ম ফিল আপ কৰি দিব লাগে। গতিকে মই ফৰ্মসমূহ ফিল আপ কৰি মই ভিডিঅ'ত দি আছোঁ, আপোনালোকে খালি ছাবস্ক্ৰাইব নকৰাৰ কাৰণে আপোনালোকে ভিডিঅ'টো নাপায়, সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোকে গম পাব যে মই কেতিয়া কোনটো ভিডিঅ' আপলোড কৰিছোঁ। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো বন্ধ কৰিবলৈ শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইমানেই, টেক কেয়াৰ, বাই বাই।